guys, welcome back to my channel and another vlog. So আমি এতিয়া আহিছো হনুমান মন্দিৰলৈ. So আগতে মই ভিডিও দিছো হনুমান মন্দিৰৰ, আপোনালোকে চাগে দেখিছেই। তো একেদিনটো সিম্পল ব্লগ একদম একো দেখুৱা নাই, কতো যোৱা নাই। So আজি বহুত দিনৰ মূৰত ওলাই আহিছো মন্দিৰ ভাগলে। তো আহকচোন চাই যাওঁ কিনো হয়। So এতিয়া চাব পাৰে একদম ধুনীয়া প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত মন্দিৰ ভাগ আছে একদম। এতিয়া অকণ জংঘল পাতি হৈছে। সো এনে যোনখিনি সময়ত ভক্ত বেছিকৈ আহে সেইখিনি সময়ত জংঘল পাতি সব কাটি দিয়ে থাকে, সব চাফা হৈ থাকে। সো আহি পাই গ'লোঁ। তো আপোনালোকক দেখুৱা বুলি ভাবিছোঁ। ৰাস্তা নেদেখুৱালোঁ কাৰণ আগতেও চাইছে ৰাস্তাটো, হ'লেও যাওঁতে যদি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই গৈ থাকক। তো ফ্ৰেণ্ডছ, এয়াই হ'ল ৰাস্তা, আপোনালোকে চাই গৈ থাকক। সো এইফালৰ পৰা চাগে আপোনালোকে শুনিছে কিবা এটা চাউণ্ড। তো এইফালে এটা ৱাটাৰফল আছে। সো ইয়াত নিজৰা আছে, এতিয়া বৈ আছে, তো সেইকাৰণে চাউণ্ডটো পাই আছে। তো আপোনালোকে এতিয়া চাই থাকক। But if I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart straight through. I got issues in my head, I like you in my bed, but you keep me on red. Oh, everything is like a test, I better not text or I'll come off desperate. But if I lay down and I play dead and I stay dead, baby you'll get sick of being the monster out of my head, under my bed. Think you're something out of my nightmares, standing right there. But if I lay down and I play dead and I stay dead, then will you get bored of killing me? So if I play dead, will you read? সো ফ্ৰেণ্ডছ, এতিয়া মই আহি পাই গ'লোঁ হনুমান মন্দিৰৰ কাষতে আছোঁ। চাব পাৰে মোৰ বেক চাইডে। তো এতিয়া মই ধূপ ধূনাখন জ্বলাই আপোনালোকক দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডছ, মই ধূপ জ্বলা মানে আপোনালোকে চিনেমেটিক শ্বৰ্টখিনি চাই লওক। বহুত দিন ভিডিঅ' দিয়া নাই, তাৰপিছত আকৌ এনেকৈ ভিডিঅ'বিলাক ডেইলিকৈ আজিৰ পৰা দিম বুলি ভাবিছোঁ। চ' কালি এটা দিলোঁ, আজি এটা দিছোঁ। মই গৈছিলোঁ হনুমান মন্দিৰ। চ' মই সেইকাৰণে আজি আপোনালোকে ভিডিঅ'টো দেখুৱালোঁ। আগতেও দেখুৱাইছোঁ হনুমান মন্দিৰৰ ভিডিঅ'। চ' তেতিয়া ইমান ভাল হোৱা নাছিলে, তো আকৌ আজিও দেখুৱাইছোঁ।
মই মেইনলি আপোনাৰ মানে কি তাত ভিডিঅ' নকৰাৰ কাৰণটো হ'ল আমি অহা সময়ত যে আপোনালোকক কৈছিলোঁ যে মই ৰাস্তা দেখুৱাম চ' দেখুৱাব নোৱাৰিলোঁ মানে বৰষুণ দিলে চ' বৰষুণততো মই ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ মোৰ মোবাইল ৱাটাৰপ্ৰুফ নহয় তো সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু পিছত দেখুৱাবলৈ মই শুই গ'লোঁ শুই যোৱাৰ পিছত উঠিছোঁ অকণমান আগত তাৰপিছত ভিডিঅ'টো এণ্ড কৰিছোঁ তো একেখিনি কথাকে ক'ম আকৌ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব যে ভিডিঅ'টো আজি কেনেকুৱা হৈছে আৰু যদি কোনোবাখিনিত কিবা ভুল কৰিছোঁ সেইখিনি কমেণ্টত জনাব মই শুধৰাবলৈ ট্ৰাই কৰিম আৰু আজিৰ পৰা ৰেগুলাৰ ব্লগ দিম ভাবিছোঁ ডেইলি তো যদি আপোনালোকে মোৰ ব্লগবিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো জয় অসম জয় হিন্দ